গাইস ভিডিঅ'ৰ কোৱালিটিটো বেয়া পাব পাৰে কাৰণ ভিতৰলৈ যাব দিয়া নাই, দূৰৰ পৰা কেমেৰা কৰা হৈছে, সেইকাৰণে ভিডিঅ'ৰ কোৱালিটিটো অলপমান বেয়া পাব পাৰে। ফিল্ডখনত বালা দিয়া হৈছে, ফিল্ডখন ইমান বেয়া হোৱা নাই, ভালো হোৱা নাই ইমান, ঠিকে আছে ফিল্ডখন। গতিকে নতুনকৈ যদি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেছি দূৰ নাই আৰু 1K ছাবস্ক্ৰাইব হ'বলৈ, সেইকাৰণে চেনেলটো যেন ছাবস্ক্ৰাইব কৰি লয় আৰু নতুন নতুন এনেকুৱা ভিডিঅ' দি থাকিম, সেইকাৰণে আগুৱাই যাবলৈ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু চেনেলটো। 1K ছাবস্ক্ৰাইব হ'লে লাইক কৰি দিব। ফাৰ্ষ্ট আহিলে জানি খুৰে নকওঁ ওটো ধৰি আছে হয়। এটি গ্ৰুপ 4 নম্বৰ গ্ৰুপ, এটি গ্ৰুপৰ 7 জন সোমাইছে 25 জনৰ, আৰু প্ৰথম গ্ৰুপৰ 25 জনৰ 10 জন সোমাইছে, আৰু ছেকেণ্ড গ্ৰুপৰ 5 জন সোমাইছে, তেনেকুৱা কৰি শুকাইছে, আৰু বাকী 7-8 জনকৈ সোমাইছে এনেকৈ। বহুত দেৰি বহাই থৈ দিছে, এই তাতে ইমান ৰাখছে ইমান কষ্ট। জামলাক আমাৰ বয়া খালে দেখা নাইছোঁ। 2 মিনিট 40 ছেকেণ্ড বিভাগৰ পুৰা নল লাগে 2 মিনিট 39 ছেকেণ্ড না আশা কমছে আৰু মোৰে বহুত লাগিছে কমছে না। প্ৰথমটো মই বহুত প্ৰথম 2 পাক কম স্পীডত দিছিলোঁ, নৰিহান লাগে একদম ইবাগে মাৰিম বুলি ভাবিছোঁ। শ্ল' হৈ যাব বালা বহুত বালা গমছে না, টানি ধৰি বালা মাৰ এইখিনি কি ঘণ্টা কৰি অমিতাৰ না হিৰ খাদ্য হিৰ 10টা ইয়াৰ পিছত 10টা নাই বাহিৰত ইনা কম স্পীডত মাৰিছে। বিৰাট স্পীডত মাৰিছে, ফাষ্ট মাৰিছে ইয়াত। থাকিলে 500 তাক লাগে চব আগৰ কথা কম স্পীডত দিছে।
কিছুমান ইমান হাৰান আছে প্ৰথম ইমান স্পীড দিম আছে দুই পাক মাৰি মাত্ৰ হেৰি শুই আছে তো অলৰেডি এই হেৰিখনতে GPS দিয়া আছে যোনখন নাম্বাৰ দিয়ে গম পাইছা না খাই মাখানে ভিডিঅ' কৰিব নে BSF না BSF মাখানে বৰ্ডাৰ পাৰিবলৈ ৰাখোঁ বুঝলো হয়তো ঘুরে নি স্পিড মারবা লাগবো ঘুরে নি আর কি পাক হল 4 পাক হল 6 মিনিট লাগছে 5 রানিং হে চলি আছে টাইম হব লাগবো এই আর হল কিন্তু এই রাঙা বিনাটো 5 স্পিডত মারিছে ভাই বহুত কাটালি পাক কাটাইছি মিটাৰটো তাওৰাটো চাব লাগিছিলে সুৰকাটো চাব লাগিব কেইজন সুৰকিল আম পাইছে নামলে মাখানে উপায় নাই ভালকে মাৰ ভিডিঅ' হাল্লা নকৰিবি দেই হাল্লা নকৰিবি খেলিব এরপর আর ভিডিও বানাব নিদিলে আর তারপর যাবলৈ দিলে সেইকাৰণে ভিডিও বানা নহ'ল আর একলগে হল যদি লাষ্টলৈছে ভিডিওটো চাইছে তেতিয়াহ'লে লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব কৰি দিব ধন্যবাদ